নতুন কাপোৰ এয়া মেলি যাব চাওক গাইছ আৰু কমেণ্ট কৰিব আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু যিহেতুকে প্ৰায় আৰু 4-5 দিনমানৰ পিছত সেই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ চবেই ভালে আছে আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইটো আমাৰ বেটীভাগৰ 3 নম্বৰ ব্লগ হ'ব প্ৰথম ভিডিঅ'টো আপোনালোকে বহুত বেছি মৰম কৰিলে তাৰ কাৰণে বহুত বহুত থেংক ইউ আৰু ছেকেণ্ড ভিডিঅ'টো মৰম আহিছে কিন্তু বহুত কম আহিছে আপোনালোকে কৈ চাব মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত তো আপোনালোকে কৈ নেক্সট ভিডিঅ'টো চাব আৰু মোৰ 20টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে হৈছে আৰু প্ৰথমতে আপোনালোকে 30,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তো আপোনালোকে ভিডিঅ' চাই যদি ছাবস্ক্ৰাইব নকৰে তো তাৰ কাৰণে বেয়া লাগে আৰু ছাবস্ক্ৰাইবটো কৰি দিব এতিয়া আমাৰ বেছি চব কৰি আছে ধুনীয়াকৈ এইয়া আমাৰ দেখা মানুহ কৰি আছে ইয়াত তাই আৰু দিনটো শোৱা কাম আৰু সিমানে কামৰ তাই শুই থাকে এদিনো সাৰ নাপায় দিনত ৰাতি হ'লে সাৰ পায় মই ভাবোঁ ৰাতি ব্লগটো শ্বুট কৰি দিওঁ নেকি কিন্তু নাই দুটামানো যে অকণমান কষ্ট হয় তাৰ কাৰণে মই বেছি ৰাতি দেখাব নোৱাৰোঁ তো আজি চাওঁ কি হয় ৰাতি দেখাব পাৰোঁ নেকি তো এতিয়া সেইটো ব্লগ কাইলৈ আহি যাব আৰু এই আমাৰ দেহা মানুহ শুই আছে হৈ আছে তো গাইজ ভাবিলোঁ আজি কিনো কৰোঁ ব্লগটো দিলোঁ যিহেতুকে বৰষাৰ চিজাৰি হৈছে চিজাৰিৰ কাৰণে মই বেলেগ কামবোৰ একো কৰিবলগীয়া আছে কাঁহী বাতি ধোৱা এইবোৰ বাইকবোৰ ইমান স্পীডত যায় মানে বুজিয়ে নাপায় আৰু আজি যিহেতুকে দিনটো এইফালে কাপোৰ কানি ধুলোঁ কাপোৰ কানি আধাটোৰ ভিতৰত সোমাই দিলোঁ এতিয়া মই কৰিব লাগিব তো তাৰ কাৰণে এৰি দিম সামান্য বুলি কেলৈ সেইটো সেই উঠা নমা কৰি আছা সেইলৈ সেইটো পিছত আহি গ'লে কি হ'ব তেনেকুৱা আহা আৰু যিবোৰ কাম আছিলে এইবোৰ চব আধাখনীয়া হৈ থাকিলে দেখি একেলগে গুচি আছে তাই মানে কি মানুহজনী চিনাই হোৱা নিচিনা অলপ কমজুৰি হৈ আছে তাৰ কাৰণে এদিন ভাল বস্তু খুৱাইছোঁ তাকৰা হ'বলৈ আৰু ডাক্তৰে যি খাবলৈ নাইদিয়া নহয় তাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে আৰু জানি ল'ব এইবোৰ খাব দিছে এইফালে আমাৰ ঘৰটো চোৱা আধাখনীয়া হৈ থাকিলে সেই টাইমতে আৰু বেছি ভাল মানে বৰষাটো ভাল হ'বলগীয়া দিন আৰু সেই ছাগলী বান্ধি আছে আমি ভিডিঅ'বিলাক পূৰা চাই আছে এতিয়া বৰষা চাহ অকণ বনাই দিওঁ মানে চেনি চাহ নহয় নিমখো নহয় তাই মানে ডাক্তৰে কৈছে চাহ খোৱালে মানে নিমখো নহয় চেনিও নহয় তাৰ মাজতে মানে নিমখ চেনি নিদিয়াকৈ বনাই খুৱাব দিছে আৰু এইবোৰ খৰি আনি থোৱা আছে ঘৰত আৰু হাঁহ আছে এইফালে এইবোৰ একদম মানে চব চেলেক বেলেগ হৈ আছে মানে খেলি মেলি আৰু ৰাতিপুৱা এইখিনি চফা কৰিবলৈ আছে যিহেতুকে কালি বজাৰ কৰিছিলোঁ বজাৰৰ পৰা মেটিলে কাপোৰ এযোৰ আনিলোঁ মই কাপোৰযোৰ চোৱাই নাচাওঁ মেটি ঘৰৰ কাপোৰযোৰ চাওঁ দেখুৱাই দিয়া মই মেটিৰ লগত মিলাই চাওঁ আকৌ মই মেটিৰ কাপোৰযোৰ এনেকুৱা সেই পিচিখনৰ ওপৰতে থৈ দিছে এতিয়া মই মেটিৰ ঘৰৰ নতুন কাপোৰ এয়া মেলি যাব চাওক গাইছ আৰু কমেণ্ট কৰিব আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু যিহেতুকে প্ৰায় আৰু 4-5 দিনমানৰ পিছত মোক এৰি থৈ যাব আৰু এৰি থৈ মানে কি মই কৈছোঁ যে এতিয়া মা ভাগৰ এইফালে দুজনী আমাৰ আইতা আছে আইতাৰ কাৰণে প্ৰব্লেম হৈছে তো তাৰ কাৰণে মই ভাবিছোঁ 2-3 মাহমানৰ কাৰণে বৰষা মোৰ ঘৰতে আহোঁগৈ আৰু সেইদিন কি হ'ব আৰু ভিডিঅ' চিডিঅ' বনোৱা হ'বনে নহয় নাজানো তো আৰু 2-3টা ব্লগ আহিব সেইটাই মোৰ লাষ্ট ব্লগ হ'ব মই অকলেনো কি ভিডিঅ' বনাওঁ বেটী মানুহ যাবগৈ বৰষাও যাবগৈ তো 3-4 মাহমানৰ কাৰণে যাব ঘৰলৈ তাৰপিছত আকৌ আহিব অহাটো আহিব তাৰপৰা আকৌ ষ্টাৰ্ট কৰিব লাগিব আৰু ভিডিঅ' বনোৱা আৰু আমাৰ এইবোৰ বেটী জন্ম নোহোৱা আগদিনাখন মই এইবোৰ আনিছিলোঁ চাওক আপোনালোকে আনি পেলাই লাইট চাইটবোৰ এইবোৰ লগাই দিছিলোঁ অলপ বেটী আৰু সেইদিনাখন নাই বুঢ়ীমাকৰ ঘৰত থাকিলে 10-12 দিনমান থাকিলে তাৰপৰা আমি আকৌ ঘৰলৈ গুচি আহিলোঁ মই ভাবিলোঁ ঘৰলৈ গুচি আহোঁ যিহেতুকে ঘৰত বহুত কাম এইবোৰ গোটেই লেতেৰা হৈ আছে আৰু বৰষা
এইবোৰ আকৌ চব ধুই থৈছোঁ আৰু এতিয়া মই চাহ অকণ বনাই দিওঁগৈ তাইক চাহ খোৱা ভিডিঅ'টো বনাবলৈ নহ'ল চাহ খোৱা মানে কি ভাত খোৱাটো বনাবলৈ নহ'ল একেবাৰে ভাত পানী খাই কৰি ক্লিয়াৰ আৰু আপোনালোকে জানে যে এটা ল'ৰা ছোৱালী থাকিলে কিমান বিজি বা কিমান কি কৰিবলগীয়া হয় তাৰ মাজতে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক মনোৰঞ্জন দিবলৈ কাৰণে বা আপোনালোকক দেখুৱাবলৈ কাৰণে তো এয়া ভাত পানী খাই ক্লিয়াৰ এতিয়া আন্ধাৰে হ'ল প্ৰায় 6টামান বাজিলে আৰু দৰ্জা চৰ্জা মাৰিলোঁ এইফালে এয়া আমাৰ বেটি শুই আছে আৰু এয়া আমাৰ এতিয়া তাই হেৰি কৰি আছে তো তাৰ কাৰণে দেখুৱা নাই এতিয়া মাকে হেৰি কৰি আছে আৰু তাই ভিডিঅ'টো বেছি দীঘল নকৰোঁ যিহেতুকে ৰাতিও মোক কাম কৰিবলগীয়া হয় আপোনালোকে জানে এতিয়া কাঁহী বাতি ধুই মেলি এতিয়া ক্লিয়াৰ হৈছে মই মানে ইয়াৰ হাত এতিয়া ৰাতি আছে তো মই ভাবিলোঁ ৰাতিপুৱা পোৱাতকৈ ৰাতিপুৱা পানীটো ঠাণ্ডা হৈ থাকে তো এতিয়াই কৰি থৈ দিওঁ আৰু এইবিলাক ফ্লাছত পূৰা গৰম পানী ভৰাই থৈ দিছোঁ ৰাতি খাই খাবলৈ কাৰণে বিচাৰে বেটিয়ে যিহেতুকে তো তাৰ কাৰণে সকলো কাম ক্লিয়াৰ কৰিলোঁ তো এতিয়া ভগৱানকে চিন্তা কৰি শুই থাকোঁ তো আজিলৈ বাই বাই গুড নাইট লাভ ইউ অল গাইজ